অন্য এটা ৰেচিপিৰ হৈতে মই পূৰ্ণিমাই প্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনালো। আজি ভাঙন মাছৰ খুব সোৱাদ লগা এটা ৰেচিপি আপোনালোকলৈ আগবঢ়ালো। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। যদি এনেদৰে খোৱা নাই কেতিয়াও নিশ্চয় ট্ৰাই কৰিব। এতিয়া বলক ৰেচিপিটোলৈ আগবাঢ়ো। ৰেচিপিটো বনাবলৈ প্ৰথমতে মই মাছখিনি এনেদৰে ৰেডি কৰি ললোঁ। লগতে এটা ডাঙৰ সাইজৰ পিয়াজ পটাত পিচি লৈছোঁ, কেইটামান কেঁচা জলকীয়া ফালি লৈছোঁ, আদা নহৰুৰ পেষ্ট 2 চামুচমান হ'ব আৰু মিক্সিত পিচি মিহিকৈ পেষ্ট বনাই লোৱা সৰিয়হ। প্ৰথমতে মই মাছখিনি ভাজি ল'ম। তেলৰ পৰিমাণটো মই অলপমান বেছিকৈ লৈছোঁ, যিহেতু এই একেখিনি তেলতেই মই মাছৰ ৰেচিপিটোও বনাম। মাছখিনি ভাজি লোৱাৰ পিছতে একেখিনি তেলতে দুখিলা তেজপাত ফালি লোৱা কেঁচা জলকীয়া কেইটা দি এবাৰ লৰাই ল'ম। লগতে দি ল'ম পিঁয়াজখিনি। এবাৰ লৰাই লোৱাৰ পিছত এতিয়া আদা নহৰুৰ পেষ্টটোও দি ল'ম। এতিয়া ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে এনেদৰে অলপ সময় ভাজি ল'ম। আদা নহৰু পিঁয়াজৰ কেঁচা গোন্ধটো যোৱা সময়খিনিলৈকে ভাজি লোৱাৰ পিছত এতিয়া সৰু চামুচেৰে 1 চামুচ হালধি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ দি লৰাই লৈছোঁ এবাৰ। এতিয়া মই গৰম পানী দি ল'লোঁ আৰু গোটেইখিনি লৰাই লোৱাৰ পিছত এতিয়া সৰিয়হৰ পেষ্টটো দি ল'ম। আপোনালোকৰ প্ৰয়োজন অনুসৰি সৰিয়হৰ পেষ্টটো দি ল'ব পাৰিব। গোটেইখিনি লৰাই লোৱাৰ পিছত এতিয়া সৰু চামুচেৰে 1 চামুচ জলকীয়াৰ গুড়ি দি ল'ম। সৰিয়হ বেছি সময় ভাজি থাকিব নালাগে আৰু পেষ্টটো খুব মিহি হ'ব লাগে। বেছি সময় ভাজি থাকিলে সৰিয়হখিনি তিতা হৈ যায় আৰু গেছৰ জুই একেবাৰে মই সিমত ৰাখিছোঁ। পুনৰ গৰম পানী দি ল'লোঁ। গোটেইখিনি ভালদৰে লৰাই লোৱাৰ পিছত এতিয়া উতলিবলৈ দিম। 3 মিনিট উতলাৰ পিছতেই মাছখিনি দি ল'লোঁ। এতিয়া পুনৰ অলপ গ্ৰেভিটো ডাঠ হোৱালৈকে উতলিবলৈ দিম। অলপ সময় উতলাৰ পিছতে গ্ৰেভিটো ডাঠ হৈ আহিলে এতিয়া শেষত জালুকৰ গুড়ি অলপমান ছটিয়াই দিলোঁ আৰু এনেদৰে অলপমান সময় গেছৰ ওপৰতে ৰাখি নমাই ল'ম। এয়া মোৰ ভাঙন মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। বাই বাই।